জুবিন দাক চিতাত উঠাই দিয়াৰ পাছত পৰম্পৰাগত ৰীতি নীতিখিনি সম্পূৰ্ণ হোৱাৰ পাছত মুখাগ্নি কৰিব তেখেতৰ ভগ্নী পামী বৰঠাকুৰ আৰু তেখেতৰ অতি মৰমৰ ৰাহুল গৌতম শৰ্মাই। আৰু যি মুখাগ্নি সম্পন্ন কৰিবলৈ আগবাঢ়িব ঠিক সেই সময়তে অসম আৰক্ষীয়ে তোপধ্বনিৰে সন্মান প্ৰদৰ্শন কৰিব। বাবা শংখধ্বনি বাবা শংখ কাহ বজাওক আৰম্ভ কৰি সংগীতৰ শিখৰলৈ গতি কৰা আমাৰ সকলোৰে মৰমৰ হৃদয়ৰ আপোন আমাৰ বুকুৰ আপোন জুবিন দা সদায় জীয়াই থাকিব আমাৰ হৃদয়ত। আমি সদায় তেখেতৰ সৃষ্টিৰাজিক জীপাল কৰি ৰাখিম। তেখেতৰ সৃষ্টিৰাজিৰ মাজেৰে অমৰ হৈ থাকিব। তেখেতৰ এই সৃষ্টিৰাজি চিৰ প্ৰবহমান হৈ থাকিব। মুখাগ্নি কৰিব জুবিনদাৰ ভগ্নী পামী বৰঠাকুৰ আৰু জুবিনদাৰ অতি মৰমৰ ৰাহুল গৌতম শৰ্মাই। আনসকলে তেখেতসকলক সহযোগ কৰিব আৰু মুখাগ্নিৰ সময়তে অসম আৰক্ষীয়ে তোপধ্বনিৰে সন্মান প্ৰদৰ্শন কৰিব। হৰে ওম
শ্ৰদ্ধাঞ্জলি হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চন্দন কাঠ চিতাত তুলি দিছে আৰু অন্তৰ ভৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। উপনিষদ জুবিন অমৰ হ'ব, জুবিন আমাৰ হৃদয়ত থাকিব, যিদৰে আগতে আছিল এতিয়াও আছে, চিৰদিন থাকিব, চিৰজ্যোতিষ্মান হৈ থাকিব জুবিন। জুবিনৰ সৃষ্টিৰাজিয়ে পোহৰাই তুলিব আমাৰ সময়, প্ৰজন্মৰ পাছত প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব জুবিনৰ সৃষ্টিয়ে। অসম আৰক্ষীয়ে তোপধ্বনিৰে সন্মান প্ৰদৰ্শন কৰিব। মুখাগ্নিৰ লগে লগে स्वाहा